লেভেলত মানে পানী হৈছে আৰু ইয়াৰ পৰা যোৱাটো অসম্ভৱ হয়। তো সেই গাইজ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল বি বিশ্বলৈ। আৰু আপোনালোকে জানে আমাৰ ঘৰতো উঠিছিল পানী আৰু চবফালে পানী তো আমি আছিলোঁ এতিয়া শিবিৰত। তো আজি যাবৰ হ'ল আৰু ঘৰতো বোলে অলপ পানী কমিছে। তো বলকচোন ঘৰলৈকে যাওঁ, তো কেনেকুৱা কি হৈছে তো চাই আহোঁ। আহি পালোঁ ঘৰ আৰু মানে বেডিং পত্ৰ একদম পূৰা লৈ গৈছিলোঁ তো ইয়াতে বেগত মানে কাপোৰ চাপোৰ আছিল আৰু মানে আজি সূৰ্য দেৱতাটো অলপ ওলছি দিয়ক। বহুত ধন্যবাদ সূৰ্য দেৱতা। তো বলক এতিয়া ঘৰৰ অৱস্থাখিনি চাওঁ। তো জাগা চাওকচোন একদম বোকা একদম ঘৰৰ অৱস্থা চাৰিওফালে পূৰা বোকাই হৈ গৈছে একদম। যাবা নোৱাৰি বোকাত ধৰি। আমাৰতো প্ৰায় পানী শুকালে, চোতালত অলপ আছে। আৰু মোৰ ইষ্টুখন ইয়াতে দিছিলোঁ মানে আৰু পৰিৱেশটো চাওক, ঘৰখনো এনেকুৱা হৈছে। আমাৰ ঘৰৰ অৱস্থাটো দেখিলে তো এতিয়া গৈছোঁ মই অংকুৰাহাৰ মানে গাঁৱৰ ইফালে। তাহাৰো গাঁৱত বহুত পানী হৈছিল। তো মানে বানপানীৰ সময়ত মই যাব নোৱাৰিলোঁ। তো এতিয়া গৈছোঁ মানে কেনেকুৱা মানে সি পানী কমিল বুলি সি মানে অলপ যাওঁ তাহাৰ গাঁৱৰ ফালে চাই আহোঁ কেনেহেন কি পৰিস্থিতি বৰ্তমান। আৰু এই বানপানী বহুতৰে বহুত ক্ষতি হৈছে। তো আমাৰ বাৰু সিমান হোৱা নাই, তথাপিতো আৰু এইফালে প্ৰীতম ভাই ৰখিছে আহাৰ মানে গাঁৱতো পানী হৈছে। তো এতিয়া প্ৰীতম ভাইৰ লগত একেলগে যাম। পানী কমিলে যিহেতু কেনেহেন কি হৈছিল আহাৰ গাঁৱতো চাই আহিম। আৰু ই মানে সদায় ঘূৰিব আহে, সেইকাৰণে ওলাব পৰা নাই বেচেৰাই। আজি আহিছি যাওঁ আস্তে নিবি দেই। পানী আৰম্ভ হৈ গ'ল ইফালৰ পৰা পূৰা একদম বাপৰে। অ' মা আই ঐ মানে কি গতিত পানী আহিছে দেখিছে এইবিলাক মানে। আৰু এইবিলাক ঘৰ চৰ পৰা চোতাল মানুহৰ পৰা তলে গৈছে, ঘৰৰ ভিতৰত লৈ পানী। এইখন হ'ল এখন গাঁও আৰু এইফালে কিবা এখন স্কুলো আছে এইফালত দেখি। কৰবা লাগলি পৰা একদম ইমান মানে ধাৰ পানী মানে গাড়ীখন ঠেলি লৈ যায় এইফালত দেখি পুৰা। আমাৰ মানে প্ৰীতম ভাই জোতা পিন্ধিছোঁ এই বানপানীটো মানে কি একদম প্ৰমেক্স লেভেলৰ আপা মানে ৰখছি না। অ' ভাই অ' ভয়ানক লেভেলত মানে পানী হৈছে না। আৰু ইয়াৰ পৰা যোৱাটো অসম্ভৱ হয়। মই ফাৰ্ষ্ট নামি কিনে চাই আহিব মানে গাড়ীত ৰিক্স ল'ব নোৱাৰি, ক'ৰবাত যদি যোৱা আছে পৰি নোৱাৰিম। এতিয়াতো বহুত কমিলে, তো লাহে লাহে যাব আৰু পানীবিলাক মানে সিফালে আহিবই নোৱাৰি। কিবাকে মানে গাড়ীখন ঠেলি আমি আহিলোঁ। তো এনেকৈ আহি পালোঁ ঘৰ আৰু মানে বস্তুবিলাক আমাৰ বাহিৰত ওলাই দিছে মানে সাপ চাপ থাকবা পৰা নাই আমি ঘৰত। তো আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। যদি ভাল পালে মানে কি আৰু লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।